নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ পৰা আমি আপোনালোকৰ আগন্তুক পৰীক্ষাৰ সহায় হোৱাকৈ এটা নতুন সিৰিজ লৈ আহিছোঁ। ইয়াত আমি অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন 1000টা আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলৰ এইটো আমাৰ প্ৰথম ভিডিঅ'। আমি আপোনালোকৰ সহায়ৰ বাবে আগন্তুক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আহক আমি এতিয়া প্ৰথম প্ৰশ্নটো আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন? অপশ্যন দি আছে মৰিগাঁও, ধুবুৰী, নগাঁও, কামৰূপ। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নগাঁও। নগাঁও হৈছে আমাৰ জনসংখ্যা সৰ্বাধিক থকা জিলা। ইয়াৰ ছেকেণ্ড নম্বৰ প্ৰশ্নটো লৈছোঁ আমি। দ্বিতীয় প্ৰশ্নটো লৈছোঁ, জনসংখ্যা সৰ্বনিম্ন থকা জিলা কোনখন? আমাৰ আগৰ প্ৰশ্নটো আছিলে কি সকলোকৈ বেছি থকা জনসংখ্যা, আৰু এইটো দিছে সৰ্বনিম্ন নলবাৰী, ডিমা হাছাও, বৰপেটা, কামৰূপ। কি হ'ব? আমাৰ সকলোকৈ সৰ্বনিম্ন থকা হৈছে কি কম থকা আমাৰ ডিমা হাছাও। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজোৱা হয়? কাক বুজোৱা হয়? গুৱাহাটীক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে বুজোৱা হয়। আমি 4 নম্বৰ প্ৰশ্ন লৈছোঁ, অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম। আমাৰ অসমৰ সীমাত দুখন দেশে লাগি আছে বিদেশী দেশ। এখন হৈছে কি ভূটান আৰু এখন হৈছে কি বাংলাদেশ। আৰু ইয়াত অপশ্যন দিয়া আছে শ্ৰীলংকা, ম্যানমাৰ, নেপাল আৰু ভূটান। ইয়াৰে কোনটো শুদ্ধ হ'ব? আমাৰ ভূটান হৈছে অসমৰ সীমাত লাগি থকা বিদেশী দেশ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব খ নম্বৰ উত্তৰটো শুদ্ধ, ভূটান। এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটো লৈছোঁ, অসমত BTAD কেতিয়া গঠন হৈছিল? BTAD হৈছে কি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট। ইয়াৰে গঠন হৈছিল কি 2003 চনত গঠন হৈছিল BTAD। ইয়াৰ 6 নম্বৰ, কাঁহৰ সাজ বাচন তৈয়াৰ কৰা হয় ক'ত কৰা হয়? হাজো, ডিব্ৰুগড়, কামৰূপ। ক্ষমা কৰিব, ইয়াত ডিব্ৰুগড় দি আছে দুটা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব সৰ্থেবাৰী। সৰ্থেবাৰী হৈছে আমাৰ কাঁহৰ সাজ বাচনৰ য'ত কাঁহৰ সাজ বাচন তৈয়াৰ কৰা হয় সেইখন হৈছে সৰ্থেবাৰী। আমি 7 নম্বৰ প্ৰশ্নটো লৈছোঁ, কোনখন ঠাইত চিমেণ্ট কাৰখানা আছে? নলবাৰী, ধুবুৰী, বোকাজান, হাফলং। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? গটো হ'ব। গটো হৈছে বোকাজান হৈছে আমাৰ চিমেণ্ট কাৰখানা। নম্বৰটো লৈছোঁ, গড়মূৰ সত্ৰ ক'ত আছে? গড়মূৰ সত্ৰ ক'ত আছে সুধিছে। অপশ্যন দিছে বৰপেটা, শিৱসাগৰ, নগাঁও, মাজুলী। বৰপেটা সত্ৰ নগৰী বুলি কোৱা হয়। শিৱসাগৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। নগাঁও হৈছে সকলোতকৈ বেছি জনসংখ্যা থকা জিলা। তাৰ মাজুলী আছে আমাৰ কি গড়মূৰ সত্ৰ ক'ত আছে? মাজুলী আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ নম্বৰ উত্তৰটো শুদ্ধ উত্তৰ আমাৰ মাজুলী। আমি 9 নম্বৰ প্ৰশ্নটো লৈছোঁ, ডিব্ৰুগড় জিলাৰ মহকুমা কেইটা? ডিব্ৰুগড় জিলাৰ মহকুমা কেইটা অপশ্যন দি আছে 1, 2, 3, 4। ইয়াৰ মহকুমা কেইটা? ডিব্ৰুগড়ৰ কোন কোন আছে জনাবাচোন তোমালোকে কেইটা মহকুমা, আৰু কাৰ কেইটা মহকুমা কোনখন জিলাৰ জনাবচোন আপুনি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ নম্বৰটো 3টা হৈছে ডিব্ৰুগড় জিলাৰ মহকুমা। যেনেকৈ নলবাৰী জিলাৰো 3টা আছে আৰু কাৰ জিলা যাৰ যিবিলাক জিলা সেইবিলাক জনাবাচোন তোমালোকৰ ক'ত কিমানটা মহকুমা আছে। আমি 10 নম্বৰ প্ৰশ্নটো লৈছোঁ, অসমৰ জাতীয় গছ কি? অসমৰ জাতীয় গছ কি? ক নম্বৰ দিছে আহত, চেগুন, হলং, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব হলং। হলং হৈছে কি অসমৰ জাতীয় গছ। তেনেকৈ অসমৰ জাতীয় ফুল, অসমৰ জাতীয় জন্তু বা অসমৰ জাতীয় পক্ষী এইবিলাক কি আপোনালোকক কমেণ্টত জনাবচোন। লগতে এইযোৰ জনাব যে হলং গছ বেছিকৈ কোনখন জিলাত আছে। 11 নম্বৰ প্ৰশ্নটো লৈছোঁ, কাৰ্বি সকলৰ প্ৰধান জাতীয় উৎসৱ কি? ক নম্বৰ আলি আই লৃগাং, খ নম্বৰ মাছাই পূজা, গ নম্বৰ ৰংখেৰ, খ নম্বৰ হোলী। কাৰ্বিসকলৰ প্ৰধান উৎসৱ হৈছে কি গ নম্বৰটো শুদ্ধ হ'ব। ৰংখেৰ হৈছে কাৰ্বিসকলৰ প্ৰধান উৎসৱ। আলি আই লৃগাং হৈছে মিচিংসকলৰ। 12 নম্বৰটো খেৰাই পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? কৰ্চি, বড়ো, মিচিং, সোণোৱাল। খেৰাই পূজা কাৰ হ'ব? বড়োসকলৰ হৈছে খেৰাই পূজা। তাৰপিছত 13 নম্বৰটো লৈছোঁ, অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন সুধিছে। ক নম্বৰ গুৱাহাটী, খ নম্বৰ শিলচৰ, গ নম্বৰ তেজপুৰ, খ নম্বৰ হাফলং।
ইয়াৰে শুদ্ধ উত্তৰ হ'ব গুৱাহাটী। গুৱাহাটী হৈছে অসমৰ আটাইতকৈ জনবহুল নগৰ আৰু দ্বিতীয়খন হৈছে শিলচৰ। শিলচৰ হৈছে অসমৰ দ্বিতীয়খন জনবহুল নগৰ। কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে অসমৰ দ্বিতীয়খন জনবহুল নগৰ কোনখন, তেতিয়া লিখিব লাগিব শিলচৰ আৰু প্ৰথম হৈছে গুৱাহাটী। আমি 14 নম্বৰ প্ৰশ্নটো লৈছোঁ, অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ দলং হৈছে কি? ক নম্বৰ শৰাইঘাট, খ নম্বৰ নৰনাৰায়ণ, গ নম্বৰ ধলা শদিয়া, খ নম্বৰ বগীবিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধলা শদিয়া। ধলা শদিয়া হৈছে অসমৰ আটাইতকৈ ডাঙৰ দলং আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বনোৱা প্ৰথম দলং হৈছে শৰাইঘাট। বা কেতিয়াবা এনেকৈ সোধে প্ৰশ্ন যে শৰাইঘাট দলং কেতিয়া বনোৱা হৈছিল বা কেতিয়া উদ্বোধন কৰা হৈছিল, কোনে উদ্বোধনী কৰিছিল, কোনজন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিল, এনেকুৱা প্ৰশ্ন আহে। দ্বিতীয় ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং কি এইবিলাক সুধিব পাৰে কেতিয়াবা প্ৰশ্ন। ইয়াৰ পাছত 15 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল? মানে আগতে ৰাজধানী কৰিছিল শ্বিলঙত আছিলে, তাৰপিছত দিছপুৰলৈ অনা হ'ল। কিমান চনত অনা হৈছিলে? 1973 চনত অনা হৈছিলে শ্বিলঙৰ পৰা দিছপুৰলৈ। আমি 16 নম্বৰ প্ৰশ্নটো লৈছোঁ এবাৰ, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল সুধিছে। 1948, 1947, 1949, 1950। ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1948। তাৰ প্ৰথম অধ্যাপক কোন আছিলে? সৰ্বপল্লী ৰাধাকৃষ্ণন আছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অধ্যাপক। আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ 17 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ আসন কিমান? 128খন, 14খন, 116খন, 7খন। এইখন 14খন যি আছে এখন নম্বৰত 14খন হৈছে আমাৰ কি লোকসভা আৰু 7খন হৈছে আমাৰ কি ৰাজ্যসভাৰ আসন আৰু গ নম্বৰটো আমাৰ শুদ্ধ হ'ব 126খন হৈছে আমাৰ অসম বিধানসভাৰ আসন। আপোনালোকে এটা প্ৰশ্নৰ উত্তৰ ক'বচোন যে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে? 18 নম্বৰ প্ৰশ্নটো লৈছোঁ, অসম বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? গুৱাহাটী, দেৰগাঁও, মাকুম আৰু ৰামদিয়া। দেৰগাঁৱত আছে লাচিত বৰফুকন আৰক্ষী মহাবিদ্যালয় আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাকুমত অসম বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। আপোনালোকে আমাৰ ভিডিঅ'বোৰ কেনে পাইছে জনাব। আপোনালোকৰ বাবে নতুন চিৰিজ আমি লৈ আহিম। আপোনালোকে যদি ভাল পাইছে, মোৰ গলি আমাৰতো ভাল পোৱা নাই বাৰু আপোনালোকে, মই সেইটো বুজিছোঁ, কিন্তু আপোনালোকে যে প্ৰশ্নবোৰ ভাল পাইছে যদি আমাৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুনকৈ অহাবোৰে ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আগন্তুক পৰীক্ষাৰ বাবে আৰু কিছুমান প্ৰশ্ন এইবিলাক পাই থাকে। তাৰ 19 নম্বৰ প্ৰশ্ন, কোনে প্ৰথমতে চাহ আৱিষ্কাৰ কৰিছিলে? মণিৰাম দেৱান, ৰবাৰ্ট ব্ৰুচ, জগন্নাথ বৰুৱা আৰু লৰ্ড কাৰ্জন। ইয়াৰে শুদ্ধ উত্তৰ কোন হ'ব? ৰবাৰ্ট ব্ৰুচ হ'ব। আৰু মণিৰাম দেৱান হৈছে অসমৰ প্ৰথমজন চাহ খেতিয়ক। 20 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কমেডি ছবি কি? প্ৰথম অসমীয়া কমেডি ছবি কি? ক নম্বৰ ভাইটি, খ নম্বৰ ৰঙা পুলিচ, ইটো সিটো বহুতো আৰু ককা দেউতা আৰু নাতি ল'ৰা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব গটো, ইটো সিটো বহুতো হৈছে অসমৰ প্ৰথমখন কমেডি ছবি। আৰু ভাইটিও অসমৰ কিবা এখন নহয়, সেইখন জনাবচোন। আৰু ৰঙা পুলিচখন অসমৰ কি হাস্যকৰ নে কি আছিলে, এনেকুৱা যে কিবা আছিলে নহয়, কি ৰঙা পুলিচখন কি জনাব। আৰু যদি ভিডিঅ'বোৰ ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব। আৰু কাইলৈ আমি 5 বজাত আমি নতুনকৈ এটা চিৰিজ লৈ আহিম আপোনালোকৰ বাবে। আগন্তুক পৰীক্ষাত যাতে আপোনালোকৰ সহায় হয়, ইয়াৰ কাৰণে আমি নতুন চিৰিজ লৈ আহিম। অসম বুৰঞ্জীৰ ওপৰত লৈ আহিম চিৰিজ আৰু ভাৰতৰ বুৰঞ্জীৰ ওপৰত লৈ আহিম। এনেকৈ আপোনালোকৰ সহায়ৰ অৰ্থে আমি সহায় কৰিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।